হাই ফ্ৰেণ্ড, আজি ঘৰতে নিমকি বনাবলৈ লৈছোঁ। এয়া ময়দা সানি লৈছোঁ আৰু ইয়াত দিছোঁ কালজিৰা, জৈন ভালদৰে সানি প্ৰায় 15 মিনিটমান টিফিনত ভৰাই বন্ধ কৰি ৰাখিলোঁ। এতিয়া আমি বেলিম। ভালদৰে নিমকিৰ আগত বেলি লৈ তাৰপিছতে কেনেদৰে বনাম, কেনেকৈ নিমকি হ'ব তাকে দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছে নিমকি আকাৰত ধুনীয়াকৈ বেলি লোৱা হ'ল আৰু এতিয়া তেলত ফ্ৰাই কৰিম। এয়া ধুনীয়াকৈ নিমকি আকাৰে সজাই লোৱা হ'ল। এতিয়া অলপ পিছতে তেলত ফ্ৰাই কৰিম। তাৰপিছতে আপোনালোকে দেখিবলৈ পাব। এয়া দেখিছে অকণমান ঠাণ্ডা তেলত দি প্ৰায় 15 মিনিটমান আমি এনেদৰে সিজাব লাগিব, যেতিয়ালৈকে ইয়াৰ কালাৰটো নাহে আৰু তেতিয়ালৈকে আমি অলপ দেৰি সিজাব লাগিব আৰু তাৰপিছতে সম্পূৰ্ণ নিমকি হৈ উঠিব, খাব পৰা হ'ব। আৰু চাই থাকক মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে। এয়া প্ৰায় 15 মিনিটমান, কালাৰটো যেতিয়ালৈকে নাহে আমি সিমান সময় ইয়াক সিজাব লাগিব। চাই থাকক। এয়া নিমকি হৈ গ'ল। আপোনালোকেও এনেদৰে ঘৰতে প্ৰস্তুত কৰিব পাৰিব আৰু ঘৰত নিজে বনাই খোৱাৰ সোৱাদেই বেলেগ হয়। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিম যাতে মোৰ এই সৰু চেনেলটো জীয়াই ৰাখিব পাৰোঁ। মোৰ গানৰ ভিডিঅ'ৰ লগতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব যাতে মোৰ চেনেলটো জীয়াই থাকে। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে মোৰ প্ৰতিটো ভিডিঅ' তৎক্ষণাত আপোনালোকে চাব পাৰে। তাকে আশা কৰিলোঁ আৰু আগলৈ এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।